আমি চিন্তা কৰিব পাৰো নেকি যে এই স্বাধীনতাৰ ৭৫তম বছৰত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিথি, দামোদৰ দেৱৰ তিথি চৰকাৰী বন্ধলৈ আমি ৰূপান্তৰ নকৰো। আমি বিদ্যালয়লৈ আহিম, আমি কলেজলৈ আহিম, আমি চৰকাৰী কাৰ্যালয়লৈ আহিম, গৌৰৱ আৰু পবিত্ৰতাৰে সৈতে আমি পালন কৰিম। বৃদ্ধ পিতৃ মাতৃ আৰু বৃদ্ধাশ্ৰম এই দুইটাৰ প্ৰতিচ্ছবিয়ে কৰবাত যেন আধুনিক অসমখনৰ স্বাভিমানক আঘাত দিয়ে, কৰবাত যেন মনটোৱে বেদনাৰে পৰিপূৰ্ণ কৰি তোলে। এইখন অসমত, এইখন আধ্যাত্মিক ভাৰতত মোৰ পিতৃ মাতৃ বৃদ্ধাশ্ৰমত থাকিব, তাতকৈ আমাৰ বাবে লাজৰ কথা কি হ'ব পাৰে? কাৰো পিতৃ মাতৃক আৰু আমি বৃদ্ধাশ্ৰমত নথওঁ। ব্যস্ত আমাৰ জীৱন, ব্যস্ত আমাৰ কৰ্মসূচী, কাম কৰিব লাগিব, কাম কৰি পৰিয়ালটোক পোহপাল দিব লাগিব। সকলো কথা মই বুজো। আজিৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলক মই বছৰৰ যিকোনো 7 দিন ছুটি দিছো, অকল বৃদ্ধ পিতৃ মাতৃৰ লগত সময় কটাবৰ কাৰণে। যিসকলে ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়ৰ পৰা আঁতৰি যাওক, 7টা দিন বছৰত দেউতাক মাকৰ লগত কটাওক। মোৰ আন এক অনুৰোধ, আমাৰ ব্যৱসায় আছে, কাৰ্যালয় আছে, বিদ্যালয় আছে, মহাবিদ্যালয় আছে, প্ৰতিটো অনুষ্ঠানতে স্বাধীনতাৰ ৭৫তম বছৰত ৭৫ডাল বৃক্ষ ৰোপণ কৰিম। প্ৰতিটো সামাজিক অনুষ্ঠানৰ আগতে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ আৰু অনুষ্ঠানৰ শেষত জনগণ মন আই অসমী আই ভাৰতীক পূজা কৰি আমি আমাৰ অনুষ্ঠানবিলাক পালন কৰিম। পলিথিন কম ব্যৱহাৰ কৰিম, ব্যৱহাৰ নকৰিম, যদি নোৱাৰো কম ব্যৱহাৰ কৰিম। এই সংকল্প আমি ল'ব পাৰো নেকি? আইনে কৈছে 18 বছৰত এজনী ছোৱালীৰ বিয়া হ'ব পাৰে, কিন্তু উচিত জানো? কন্যা সন্তান হৈছে ভগৱানৰ পবিত্ৰতম উপহাৰ। মোৰ কোনো ছোৱালীকে 21 বছৰৰ আগত মই বিয়া নিদিওঁ, সেই সংকল্প আমি ল'ব পাৰো নেকি? এই স্বাধীনতাৰ ৭৫টা বছৰত প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে সংকল্প ল'ব পাৰে নেকি যে 1 ঘণ্টা বেছিকৈ কাম কৰিম? টেবুলত ৰাতি শুব যাওঁতে, ঘৰলৈ যাওঁতে এখন কাগজো টেবুলত এৰি থৈ নাহো, সেই সংকল্প ল'ব পাৰো নেকি? কৰবাত ড্ৰাগছ ব্যৱসায় সৰু ঘটনা তাৰ সন্মুখত আহিলেও আৰক্ষীক খবৰ দিয়ক। হিউমেন ট্ৰেফিকিং অকণমান কৰবাত গম পালেও খবৰ দিয়ক। অসম আৰক্ষীয়ে 24 ঘণ্টাৰ কল চেণ্টাৰ স্থাপন কৰিব, আপোনালোকে সহযোগ কৰক। মই পঢ়ি অহা কলেজখনৰ, মই পঢ়ি অহা স্কুলখনৰ উৎকৰ্ষৰ বাবে এই ৭৫টা বছৰৰ অমৃত মহোৎসৱত কিবা এটা কৰিব পাৰো নেকি? এই বছৰটোত এটা ভাল কাম কৰিব পাৰো নেকি? যিকোনো ভাল কাম, ঘৰৰ কাষৰ ল'ৰা ছোৱালীক আজৰিৰ সময়ত টিউচন লোৱা বিনা পইচাৰে, কোনোবা ডক্তৰে একোটাকৈ মেডিকেল কেম্প কৰা, কোনোবা প্ৰশাসনিক বিষয়াই কোনোবা এটা স্কুলত গৈ কেনেকৈ প্ৰশাসনিক বিষয়া হ'ব পাৰে তাৰ বিষয়ে 2টা লেকচাৰ। এই ৭৫তম বৰ্ষটোত যিকোনো এটা ভাল কাম আমাৰ জৰিয়তে জানি বুজি আমি কৰিব পাৰো নেকি? এই 10টা চিন্তা মই আপোনালোকৰ মাজলৈ এৰি থৈ গলো। ময়ো সংকল্পবদ্ধ হৈ থাকিম যে এই 10টা পৰামৰ্শ মই মোৰ জীৱনতো যাতে এই বছৰটোত পালন কৰিব পাৰো। স্বাধীনতা আন্দোলনত অসমৰ মুক্তিযুঁজাৰুসকলৰ অদ্ভুত বৰঙণি আছিল। আজিৰ এই মুহূৰ্তত আমি মুক্তিযুঁজাৰুসকলক মাহিলী পেঞ্চন দিওঁ 23,000 টকা, কেন্দ্ৰীয় চৰকাৰে পেঞ্চন দিয়ে 36,000 টকা। মই আজিৰ দিনটোতে অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰতিগৰাকী মুক্তিযোদ্ধালৈ পেঞ্চন 36,000 টকালৈ বৃদ্ধি কৰিছো। বহুজনক মৃত্যুৰ পিছত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মৰ্যাদাৰে আমি নেদেখা পৃথিৱীলৈ বিদায় দিছো। স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰুসকলৰ ত্যাগৰ বাবে আজি আমি ইয়াতে থিয় হৈ আছো। কৃতজ্ঞ জাতিয়ে এই মুক্তিযুঁজাৰুসকলক আজিৰ পৰা ৰাজ্যিক মৰ্যাদাৰে সৈতে বিদায় দিব। এই চৰকাৰী সিদ্ধান্তৰ কথাও অসমৰ ৰাইজক মই অৱগত কৰিছো।